অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা 30 জুলাই 2024 হয় আজি আমাৰ ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়া হ'ব আৰু যেটো বহুতে কৈ আছে সো অকল বিএ পাস সকলক আগতীয়াকৈ পইচাখিনি দিয়া হ'ব বা আজি আমাৰ যিখন লিষ্ট মুকলি কৰি দিয়া হ'ব ষ্টেট লেভেল সিলেকশন যিখন লিষ্ট মুকলি কৰি দিয়া হ'ব অকল বিএ পাস সকলক দিয়া হ'ব আমি যদি মেট্ৰিক পাস কৰিছো আমি যদি হাই সেকেন্ডাৰী পাস কৰিছো আমাক পইচাখিনি দিয়া নহব বা আমাৰ আজি লিষ্টত নাম নাহিব আৰু আপোনালোকৰ নামটো কেনেকৈ চাব 2 লাখ টকা 5 লাখ টকা পাব নে নাই কেনেকৈ চেক আউট কৰিব আজি আমি ইয়াতে এটো যে সকলোনি তত্ত্ব কথা পাতিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুনভাৱে নাই ভিজিট কৰিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাভাৰিব এতিয়া চাওক বন্ধু-বান্ধৱীসকল প্ৰথমে আমি আলোচনা কৰো যে যেটো কেদিনমান আগতে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰে স্পষ্টভাৱে টুইট যোগে ঘোষণা কৰিছে যে আমাৰ চিফ মিনিষ্টাৰ ইয়াতে মন কৰিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান প্ৰগ্ৰেছ ৰিপৰ্ট जो মানে কিমান আমাৰ অনলাইন এপ্লাই কৰিছে কিমান এবসেন্ট বা কিমান ফাইবাৰ কাৰণে মাতিছে ঠিক আছে আৰু কোন সময়ত কি হ'ব স্পষ্টভাৱে ঘোষণা কৰিছে ইয়াতে চাওক বন্ধু-বান্ধৱীসকল সো ফাইনালি টোটাল এপ্লিকেন্ট 1,04,092 জন ক্যান্ডিডেট অনলাইন এপ্লাই কৰিছে ইয়াৰ ভিতৰত আমাৰ যেটো টোটাল এপ্লিকেন্ট কল ফৰ ইন্টাৰভিউ কাৰণে মাতিছিল কিমান 91,727 আৰু ইয়াতে আমাৰ এবসেন্ট হৈছিল কিমান 10,360 জন ক্যান্ডিডেট এবসেন্ট আছে সো ইয়াৰ পিছত আমাৰ লিখা আছে টপ সেক্টৰ অফ ইন্টাৰভিউ এপ্লিকেন্ট মানে যেটো বিভিন্ন ধৰণৰ বহুত সেক্টৰ আছে তাৰ ভিতৰত আমাৰ টপ সেক্টৰ মানে কোন কেইটা সেক্টৰত বেছি অনলাইন এপ্লাই কৰিছে ইয়াতে মন কৰিব সো ফাইনালি আমাৰ সেক্টৰ আৰু ইয়াতে এপ্লিকেন্ট ইন্টাৰভিউ সো পলিটি ডাইৰেক্ট গটি বিগ্ৰী ইয়াতে আমাৰ 32,268 এন্ড আমাৰ আদাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস 14,215 এন্ড আমাৰ ফিশাৰী 13,743 জন ক্যান্ডিডেট ইন্টাৰভিউ কাৰণে মাতিছে বা ফাইবাৰ টেষ্টটো দিছে সো এতিয়া কথাটো আই গল এটো আমাৰ পৰবস টাইমলাইন অফ ইভেন্ট সো আমাৰ কেইটামান টাইম মানে সময় নিৰ্ধাৰিত কৰি ধৰি দিয়া হৈছে যে কোন সময়ত কি হ'ব ঠিক আছে ইয়াতে চাওক স্পষ্টভাৱে লিখা আছে যে আমাৰ কমপ্লিশন অফ ইন্টাৰভিউ প্ৰসেস 30 জুন 2024 ইয়াতে স্পষ্টভাৱে লিখা আছে যে আমাৰ 30 জুন 2024 তাৰিখৰ আগতে আমাৰ যিমান ফাইবাৰ টেষ্ট আছে কমপ্লিট কৰিব বা হে কৰাৰ কথা ইয়াত কোৱা হৈছে তাৰ পিছত লিখা আছে আমাৰ ষ্টেট লেভেল সিলেকশন 30 জুলাই 2024 আজি যেটো আমাৰ 30 জুলাই 2024 হয় আজি আমাৰ ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়াৰ কথা বা যেটো এটো সকলো জানে আপোনালোকে যে আমাৰ 30,000 যুৱ যুৱতীয়ে লাভ কৰিব 1 লাখ টকাকৈ ফাৰ্স্ট কিস্তি ঠিক আছে যেটো 30,000 ক্যান্ডিডেট 1 লাখ টকাকৈ লাভ কৰিব ফার্স্ট কিস্তি সো আজি আমাৰ 30 জুলাই 2024 হয় আজি আমাৰ ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়াৰ কথা সো সকলোনি তথ্য আমি ইয়াতে কথা পাতিম এতিয়া চাওক তাৰ পিছত আমাৰ লিখা আছে 20 আগষ্ট 2024 ট্ৰেইনিংটো আৰম্ভ হ'ব যেটো ইন্টাৰভিউ আমাৰ ফাইবাৰটো হৈ গল এতিয়া আমাৰ ট্ৰেইনিংটো আৰম্ভ হ'ব 20 আগষ্ট 2024 তাৰিখৰ পৰা তাৰ পিছত ইয়াতে লিখা আছে যে 31 অক্টোবৰ 2024 তাৰিখৰ আগতে আমাৰ ইন্টাৰভিউখিনি কমপ্লিট কৰিব মানে আমাৰ ট্ৰেইনিংখিনি কমপ্লিট কৰিব তাৰ পিছত লিখা আছে আমাৰ যে আমাৰ নৱেম্বৰ মাহত পইচাখিনি দিয়া হ'ব ঠিক আছে এতিয়া কথাটো আই গল বন্ধু-বান্ধৱীসকল যেটো মই যোৱা কেইদিনমানৰ পৰা মই চাই আছো একো নোটিস মুকলি কৰি দিয়া নাই একো আপডেট অহা নাই আৰু এতিয়াও যেটো আমাৰ প্ৰায় 11টা পাৰ হৈ গল ঠিক আছে সো মই ৰাতিপুৱাৰ পৰা মই চাই আছো আমাৰ অফিচিয়েল ওয়েবসাইট লগতে আমাৰ সিএম স্যাৰ টুইট ফেসবুক পেজ একো নোটিস মুকলি কৰি দিয়া নাই একো লিষ্ট মুকলি কৰি দিয়া নাই আজি যেটো আমাৰ 30 জুলাই 2024 হয় আজি আমাৰ ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়াৰ কথা কিন্তু এতিয়ালৈকে একো নোটিস মুকলি কৰি দিয়া নাই হ'ব পাৰে যে আমাৰ ৰাতিৰ ভিতৰত ফাইনাল লিষ্টখন মুকলি কৰি দিয়া হ'ব সেইকাৰণে ভিডিও বনাবলৈ অলপমান দেৰি হৈ গল যেটো মই ভাবিছো যে লিষ্টখন দিব পাৰে কিন্তু দিয়া নাই এতিয়াও ঠিক আছে আৰু অতি সোনকালে মই পৰ লগে মই ভিডিও জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে আমাৰ লিষ্টখন মুকলি কৰি দিয়া হৈছে সো আপোনালোকে নিজৰ নামটো কেনেকৈ চাব বা লগইন কৰিব লাগিব নে লিষ্টখনত নাম চাব মই ইয়াৰ ওপৰত নেক্সট ভিডিও বনাব চেষ্টা কৰিম ঠিক আছে সো যেটো ইয়াত মন কৰিব মোৰ এজন বন্ধুৰ মই ইয়াতে লগইন কৰিছো আইডিটো ঠিক আছে আপোনালোকে নিজৰ আইডিটো লগইন কৰিও চাব পাৰিব সো ইয়াতে মই লগইন কৰিছো মন কৰিব ইয়াতে আমাৰ স্পষ্টভাৱে লিখা আছে যে আমাৰ সাবমিট মানে একো এপ্ৰুভ বা একো মানে একসেপ্ট অহা নাই বা তাতে একো আমাৰ লিষ্টৰ অপচনে নাই যে ইয়াৰ পৰা লিষ্টখন ডাউনলোড কৰা বা তুমি সিলেক্ট হৈছা বা তোমাক 2 লাখ টকা দিয়া হ'ব বা 5 লাখ টকা দিয়া হ'ব বা তুমি হেইফালে ট্ৰেইনিংৰ কাৰণে
একসেপ্ট একো তেনেকুৱা ধৰণৰ কিবা আপডেট নটিচ মুকলি কৰি দিয়া নাই বা খবৰ নাই ঠিক আছে এটো কমপ্লিট হৈ গল মানে একো আমাৰ নটিচ মুকলি কৰি দিয়া নাই একো আমাৰ আপডেট মুকলি কৰি দিয়া নাই বা একো আমাৰ ফাইনাল লিষ্টখন মুকলি কৰি দিয়া নাই বা ফাইনাল ৰিজাল্টটো মুকলি কৰি দিয়া নাই হ'ব পাৰে ৰাতিৰ ভিতৰত মুকলি কৰি দিয়া হ'ব আৰু অতি সোনকালে মই খবৰটো পোৱাৰ লগে লগে জনাব চেষ্টা কৰিম এতিয়া কথাটো আহি গ'ল যেটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে সো দাদা যেটো বহুতে কৈ আছে আমাক ডিমোটিভেট কৰি আছে যে মই বিএ পাস কৰিছো মই টকাখিনি আগতীয়াকৈ লাভ কৰিম তুমি মেট্ৰিক পাস তুমি হাই সেকেন্ডাৰী পাস তুমি টকাখিনি নাপাব বা তোমাক টকাখিনি এতিয়া নিদিব আমাক দিয়াৰ পিছতহে তোমাক টকাখিনি দিয়া হ'ব চাওক বন্ধু বান্ধৱীসকল এটা কথা স্পষ্টভাৱে মই জনাই দিও এটা ঠিক আছে একো আমাৰ নোটিস মুকলি কৰি দিয়া নাই বা একো খবৰ দিয়া নাই যে ইয়াতে লিখা নাই যে অকল যিসকলে বিএ পাস কৰিছে তেওঁলোকক পইচাটো আগতীয়াকৈ দিব যিসকলে মেট্ৰিক পাস হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকক পইচাটো দিয়া নহব একো তেনে ধৰণৰ কিবা নোটিস মুকলি কৰি দিয়া নাই আৰু মই ভাবো কেটেগৰী হিচাপে এইটো পইচাটো দিয়া হ'ব যিসকলে মানে এইফালে এমবিবিএছ তাৰ পিছত ভেটেৰিনাৰী এইবিলাকটো এক্সট্ৰা গুছি গল ঠিক আছে আৰু যিসকলে মানে আমাৰ 10 পাস 8 পাস 12 পাস বিএ পাস কৰিছে সকলকে মানে কেটেগৰী হিচাপে পইচাখিনি দিয়া হ'ব মানে যিসকলৰ ভাইবাৰ টেষ্টটো হৈছে তাৰ ভিতৰত পৰা আমাৰ প্ৰায় 30000 কেণ্ডিডেটক ফাৰ্স্ট কিস্তি 1 লাখ টকাকে দিয়া হ'ব আৰু তাৰ লিষ্টখন আজিহে মুকলি কৰি দিয়াৰ কথা ঠিক আছে হেতু চিন্তা নকৰিব বহুতে ক'ব পাৰে যে মই বিএ পাস কৰিছো মোৰ টকা আগতে দিব মই টকা আগতে পাম আপোনালোকে 12 পাস কৰিছে 10 পাস কৰিছে আপোনালোকক পইচাখিনি দিয়া নহব আপোনালোকৰ লিষ্টত নাম নাহিব এইবিলাক লৈ মাথা মাৰিব নালাগে এইবিলাক লৈ চিন্তা নকৰিব ঠিক আছে একো নোটিস দিয়া নাই আৰু যেতিয়া নোটিস দিয়া হয় মই অতি সোনকালে জনাব চেষ্টা কৰিম আৰু টকাখিনি সকলে পাব যিসকলে ভাইবা টেষ্টটো দিছা সকলে টকাখিনি লাভ কৰিব এদিন দুদিন মানে পিছত হ'ব পাৰে ঠিক আছে তাৰ ভিতৰ মানে 30000 দিব আৰু 30000 মানে পিছত এনেকে সিস্টেম কৰি দিয়া হ'ব টকাখিনি আৰু যিসকল ভাইবা টেষ্টটো দিয়া নাই সো আপোনালোকে চিন্তা নকৰিব অতি সোনকালে আপোনালোকৰ আৰু ভাইবা টেষ্টটো ল'ব মানে কিস্তি হিচাপে নেক্সট স্টেপ হিচাপে আপোনালোকক পইচাখিনি দিয়া হ'ব একেলগে যেটো পইচাখিনি দিয়া সম্ভৱ নহয় ওকে আৰু বন্ধু বান্ধৱীসকল মই ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে মোক কমেন্ট কৰি জনাব সো মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু কিবা যদি নতুন খবৰ আহি যায় যদি লিষ্ট মুকলি কৰি দিয়া হয় মই অতি সোনকালে জনাব চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম